1950 ইণ্ডিয়া ৰিপাব্লিক হৈছিল আৰু সেইখিনি টাইমতে অসমৰ এখন সৰু গাঁও ধাৰাপুৰত এজন বিজনেছমেন মণিৰাম বৈশ্যই এখন চাহ দোকান খুলিছিল। দোকানখনৰ মেইন আইটেম আছিল গজা, বালুচা, চিংৰা আৰু কচৰি। আজি সেই ধাৰাপুৰ গুৱাহাটীৰ ওৱান অফ দ্য মষ্ট ডেভেলপ প্লেচ। দোকানখনো ডেভেলপ হ'ল, কিন্তু আইটেম আজিও আছিল। তাতে আছে এটা লিকৰ চাহ বুলি একদম স্পেচিয়েল চাহৰ আইটেম, বোলো খাওঁ। আমাৰ এইখন 1950 চনৰ না 1950 চনৰ পৰা আজিলৈকে ফেমাছ হৈ আহিছে বালুচা মিঠাই, এইটো গজা, এইটো খেজুৰ মিঠাই, চিঙাৰা, এইটো কচুৰি, ভাল বুলিয়ে কয় প্ৰত্যেকে। পুৰণা কাষ্টমাৰে হয়। চাহটো আৰু স্পেচিয়েল পুৰা। ইয়াতে বোলে কিবা এটা স্পেচিয়েল লিকৰ চাহ বনাই। লিকৰ চাহ কি দাদা? এইটো লিকাৰ চাহ। অসমৰ অৰিজিনেল মিঠাই গজা, বালুচা, কালাকন আৰু চাহ। দীঘলতি দীঘল পাত বুঢ়ী তিৰিৰ বফাত, দীঘলতি দীঘল পাত বুঢ়ী তিৰিৰ বফাত, পকা চুলি কৰি লয় ৰং। বাহিৰা মিঠাই বাদ দিওঁ, অসমীয়া মিঠাই ডাইভাৰ্ট হওক, মজা টেষ্ট। হায়দৰাবাদ যাওঁতে ইৰাণী চাহ খাইছিলোঁ। এই লিকৰ চাহটো অলপ ইৰাণী চাহ নিচিনা টেষ্ট, কিন্তু মজা টেষ্ট। এটা গজা, বালুচা আৰু খেজুৰ এটা পেকিং কৰি দিয়ক। এটা পেকিং লৈ আহিছোঁ, মজা বস্তু এটা। খালোঁ, ল'লোঁ, মানুহজনীৰ কাৰণে পেকিঙো ল'লোঁ। অথেণ্টিক অসমীয়া মিঠাই খাব ইচ্ছা আছে যদি ধাৰাপুৰত থকা এই মা দুৰ্গা কেবিনত আহিব, মন খুচ হৈ যাব।